ভাৰতৰ সংবিধানৰ স্বীকৃত আঞ্চলিক ভাষা কেইটা? অপশ্যন এ 10, অপশ্যন বি 22, অপশ্যন চি 11, অপশ্যন ডি 33। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 22। ভাৰতৰ স্থল, জল আৰু বায়ু তথা অন্যান্য সেনাবাহিনীৰ মুৰব্বী কোন? অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি সেনাধ্যক্ষ, অপশ্যন ডি ৰাজ্যপাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাষ্ট্ৰপতি। ভাৰতৰ জৰুৰী অৱস্থা ঘোষণা কৰাৰ ক্ষমতা কাৰ হাতত থাকে? অপশ্যন এ প্ৰধানমন্ত্ৰী, অপশ্যন বি ৰাষ্ট্ৰপতি, অপশ্যন চি মুখ্যমন্ত্ৰী, অপশ্যন ডি মুখ্য ন্যায়াধীশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে নিম্নতম কিমান বছৰ বয়স হ'ব লাগে? অপশ্যন এ 36, অপশ্যন বি 35, অপশ্যন চি 40, অপশ্যন ডি 20। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 35। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? অপশ্যন এ 5, অপশ্যন বি 7, অপশ্যন চি 6, অপশ্যন ডি 4। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 5। ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? অপশ্যন এ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি ৰাজ্যপাল, অপশ্যন ডি ওপৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ পিছতেই কোনে স্থান লাভ কৰে? অপশ্যন এ প্ৰধানমন্ত্ৰী, অপশ্যন বি উপৰাষ্ট্ৰপতি, অপশ্যন চি ৰাজ্যপাল, অপশ্যন ডি প্ৰতিৰক্ষা মন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি উপৰাষ্ট্ৰপতি। ভাৰতৰ সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদৰ জৰিয়তে উপৰাষ্ট্ৰপতিৰ পদ সৃষ্টি কৰা হৈছে? অপশ্যন এ 36, অপশ্যন বি 61, অপশ্যন চি 63, অপশ্যন ডি 16। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 63। ভাৰতৰ নিৰ্বাচন কোনে পৰিচালনা কৰে? অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি নিৰ্বাচন কমিশ্যন, অপশ্যন ডি জিলা আয়ুক্ত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিৰ্বাচন কমিশ্যন। ভাৰতৰ বৰ্তমান মৌলিক অধিকাৰ কেইটা? অপশ্যন এ 3, অপশ্যন বি 4, অপশ্যন চি 5, অপশ্যন ডি 6। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 6। ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলক এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।